ৰূপহীহাটৰ ঘাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ 6জন লোকৰ মৃত্যু হোৱাৰ বাবে বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ প্ৰতিমূৰ্তি দাহ কৰে যুৱ কংগ্ৰেছে। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে 6জন লোকৰ প্ৰাণহানি হোৱা বুলি অভিযোগ তুলিছে যুৱ কংগ্ৰেছে। এই প্ৰতিবাদত তপন গগৈৰ প্ৰতিমূৰ্তি দাহ কৰি বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দিয়ে আৰু মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। যোৱাকালি ৰূপহীহাটৰ ঘাটোৱালত বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ ফলত 7জনকৈ মানুহ অকাল মৃত্যুত সাৱটি ল'বলগীয়া হয়। সেইটোৰ প্ৰতিবাদত আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা আজি প্ৰতিবাদ কৰিছোঁ দক্ষিণ শালমাৰাৰ অন্তৰ্গত পদ্মৰাল গাঁত। যোৱাকালি ৰূপহীহাটৰ ঘাটোৱালত 11,000 ভল্টেজৰ এটা তাঁৰ ছিঙি পুখুৰীত পৰি আছিল। সেইটো বিদ্যুৎ বিভাগক জনোৱা সত্ত্বেও বিদ্যুৎ পৰিবাহী প্ৰবাহ স্থগিত নকৰি জনা সত্ত্বেও স্থগিত নকৰি বিদ্যুৎ চলি আছিল। সেইকাৰণে পুখুৰীত পৰি 7জন মানুহ অকাল মৃত্যু সাৱটি লয়। সেইটোৰ প্ৰতিবাদে আমি পদ্মৰাল বজাৰত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই বিষয়ে আমি চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে এনেকুৱা পৰিস্থিতিত আগলৈকে হ'লে আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা তীব্ৰ